আজি একদম যোগাৰু থালি এখন আপোনালোকলৈ লৈ আহিলোঁ। এয়া দেখিছেনে শুকলতি পাত এনেকৈ পাতত দি খাই খুব ভাল লাগে। মই এয়া পাতত দিছোঁ, কেৰাহী এখনতে পাতত দিছোঁ। ইয়াত দিছোঁ দুফুটা নহৰু আৰু এটা ভোট জলকীয়া। ইয়াত আৰু বেছি একো দৰকাৰ নাই। এইখিনি মই ধুনীয়াকৈ নিমখ অকণমান দিলোঁ জোখমতে। এতিয়া ধুনীয়াকৈ সিজি গ'ল। সিজি যোৱাত মই এতিয়া এইখিনি ধুনীয়াকৈ পিটিকা কৰি ল'ম। জলকীয়া দুটা কিন্তু মই আঁতৰাই লৈছোঁ আগতীয়াকৈ। এনেকৈ মই খুন্দনা মাৰিয়ে জলকীয়াকেইটা পিচিলোঁ আৰু খুব ভাল লাগে। ইয়াত মই দিলোঁ সিজাই ৰখা মটৰ আৰু আলু। খাবলৈ যে ইমান ধুনীয়া হয়, আপোনালোকে বনাই খাবচোন এই চাটনিখন। কেতিয়াবা ঘৰত কেঁচা শাক পাচলি নাথাকিলেও কিন্তু এনেকৈ যোগাৰ কৰি খাব পাৰি, ভাল লাগে তেতিয়া। এতিয়া আহিছোঁ তেতেলী আৰু পিঁয়াজৰ চাটনি বনাবলৈ। দেখিছেনে মই তেতেলী পানীত তিয়াই থৈছিলোঁ আৰু পিঁয়াজো ডাঙৰকৈ কাটি ৰাখিছিলোঁ। ইয়াত জোখমতে নিমখ দিলোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ খুন্দনাত খুন্দি ল'ম। বহুত মিহিকৈ নুখুন্দিব, থেতালি ল'ব। তাৰপিছতে এইখিনি হৈ গ'ল আৰু ইয়াত এতিয়া বেছি একো কাম নাই। অকণমান জলকীয়া গুড়ি দিলোঁ, তাৰপিছতে অকণমান মিঠাতেল দিলোঁ। তেল দিয়াটো মোৰ ভিডিঅ' কৰিবলৈ নহ'ল। তাৰপিছতে এইখিনি এতিয়া মই ধুনীয়াকৈ হাতেৰে মোহাৰি ল'ম। যিমান মোহাৰিব সিমান টেষ্ট হ'ব এই চাটনিখনৰ। এয়া দেখিছেনে তেতেলীৰ চাটনি ৰেডি হৈ গ'ল। খাবলৈ বৰ ধুনীয়া, আপোনালোকে বনাই খাব দেই। তাৰপিছত আহিল বিলাহীৰ চাটনি। এনেকৈ সকলোৱে বিলাহীৰ চাটনি বনায়, কিন্তু মই ইয়াত এটা বিশেষ বস্তু ব্যৱহাৰ কৰি পেলাই বনাম, যিটোৱে বিলাহীখনৰ চাটনিখন আৰু সোৱাদ কৰি তুলিব। ইয়াত দেখিছেনে বিলাহীখিনি এনেকৈ তেলত ভাজি ল'লোঁ। দুফুটা নহৰু, দুটা জলকীয়া কেঁচা। এতিয়া কেঁচা জলকীয়া আৰু নহৰু খুন্দি ল'ম। বিলাহীখিনিৰ ওপৰৰ বাকলিখিনি এৰুৱাই ভাজি ল'লে খুব ধুনীয়াকৈ এৰি যায়। এতিয়া ইয়াত দি পেলাই মই বিলাহীখিনিও খুন্দি ল'ম। খুন্দি লৈ পেলাই ইয়াত মই দিম কাটি ৰখা পিঁয়াজ দিম এতিয়া। তাৰপিছত মোৰ বুট কেইটামান সিজাইছিলোঁ, বহুত বেছিকৈ সিজাই নেপেলাব, যাতে বুটকেইটা থেতালি দিব পাৰে, তেনেকৈ সিজাব। তাৰপিছত ইয়াত মই কেঁচা পিঁয়াজ দিলোঁ আৰু বুটকেইটা এনেকৈ অকণমান থেতালি ল'লোঁ। তাৰপিছত দি দিলোঁ। খাবলৈ ইমান ধুনীয়া নহয়, আপোনালোকে বনাই খাই চাব। কেতিয়াবা এনেকৈ যোগাৰ কৰি খাবচোন, ইমান ভাল লাগে খাই পেলাই। মোৰ আজি কিন্তু ভাতখিনি খাবলৈ বহুত ধুনীয়া হৈছিলে। আমাৰ এওঁ মোক কৈছে বৰ ধুনীয়া লাগিলে আজি খাই, বিশেষ একো নাই যদিও শাক পাচলি। এয়া বিলাহীৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া দেখিছেনে মোৰ চাটনিখিনি কিমান ধুনীয়া। তাৰপিছতে আহোঁ, মই এতিয়া মটৰৰ ঘুগনি বনাইছোঁ। এয়া দেখিছেনে জিৰা দিলোঁ, তেজপাত দিলোঁ, পিঁয়াজ দিলোঁ, আদা নহৰু দিলোঁ, চিম্পলকৈ বনাইছোঁ। তাৰপিছতে ইয়াত দিম এতিয়া মই আদা নহৰু দিলোঁ, জালুকৰ গুড়ি দিম, জলকীয়াৰ গুড়ি দিম, ৰং গুড়া দিম জোখমতে। মই যিহেতু মটৰ সিজাওঁতে তাত নিমখ দিছিলোঁ, গতিকে নিমখৰ প্ৰয়োজন নাই, গতিকে আৰু নিদিলোঁ। এতিয়া মই মটৰখিনি আগতীয়াকৈ উলিয়াই অলপ সময় ভাজি ল'ম। তাৰপিছতহে মই মটৰ সিজোৱা পানীখিনি দিম। ইয়াত দুটামান মটৰ মই ভাঙিও দিম। তাৰপিছতে অকণমান গৰম মছলা দিম আৰু ৰেডি হৈ গ'ল মোৰ ঘুগনিখন। খাবলৈ খুব ধুনীয়া লাগিছিলে। আপোনালোকে এনেকৈ চাটনি হওক, কেতিয়াবা একো নাথাকিলেও এনেকৈ ঘৰুৱাভাৱেও যোগাৰ কৰি খাবচোন, ভাল লাগে খাবলৈ। মই আজি নিজেও খাই পেলাই সন্তুষ্ট লাভ কৰিলোঁ আৰু মানুহজনেও ভাল পালে, গতিকে ভাল লাগে এনেকৈ বনাই কেতিয়াবা কাৰোবাক খুৱাবলৈ পালে আৰু ভাল লাগিছে বুলি ক'লে আৰু ভাল লাগে। গতিকে আজিলৈ আহিছোঁ।